নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এই বিশ্ব পৰিৱেশ দিৱস 100ৰো অধিক দেশত পালন কৰা হয় আৰু পোনপ্ৰথমে এই বিশ্ব পৰিৱেশ দিৱস আমেৰিকা যুক্তৰাষ্ট্ৰত পালন কৰা হয়। 1974ত এই বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এই বিশ্ব পৰিৱেশ দিৱস প্ৰদূষণ, বিশ্ব উষ্ণায়ন, জীৱ বৈচিত্ৰ্য ইত্যাদি সমস্যাৰ ওপৰত গুৰুত্ব দি এই বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। বিশ্ব পৰিৱেশ দিৱস পালন কৰাৰ মূল উদ্দেশ্য হ'ল জনসাধাৰণৰ মাজত পৰিৱেশ সম্পৰ্কে সজাগতা অনা আৰু সকলোৱে এটা গছপুলি ৰুৱক। 5 জুন তাৰিখে এই যিটো গছপুলি ৰুব আপোনালোকে ধুনীয়াকৈ চোৱা চিতা কৰিব, তাক যেন ধুনীয়াকৈ প্ৰতিপালন কৰি ডাঙৰ কৰি উঠাই আনিব পাৰে আৰু ধুনীয়াকৈ তাক বেৰা দিব, যেন গৰুৱে বা বেলেগ জীৱ জন্তুৱে তাক অনিষ্ট কৰিব নোৱাৰে। এয়া আমি মহৰ আলিত গছপুলি ৰোপণ কৰিছোঁ। এয়া দেখিছে, আমাৰ ওচৰত আছে নয়নজ্যোতি আছে। নয়নজ্যোতি এটা বেগ লৈ ৰখি আছে মহৰ আলিৰ কাষে কাষে ৰোৱা হৈছিল। ৰিণ্টুদা আছে আমাৰ লগত। এই গছপুলি প্ৰজন্ম উদ্যোগত ৰোৱা হৈছে, পালন কৰা হৈছিল। প্ৰজন্ম উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছিল। এক বৃক্ষ দক্ষ পুত্ৰ সম বুলি কোৱা হৈছে। এয়া মোৰ কাষতে আছে নিপু, দেখিছে। নিপু আমাৰ প্ৰজন্ম উদ্যোগত যি বিশ্ব পৰিৱেশ দিৱস পালন কৰিছিল বহুত সহায় কৰি দিছে। কথাবিলাক কওঁতে ভুল ভ্ৰান্তি হ'ব পাৰে আৰু আপোনালোকে এই কথাবিলাক শুধৰাই ল'ব যিবিলাক ভুল ভ্ৰান্তি হৈছে। যদি মোৰ ভিডিঅ'বিলাক চাই আপোনালোকৰ ভাল লাগে, সকলোৱে এটা লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, বাই বাই।